रुपहि सालबारि ओनसोलनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। सालबारियाव थानाय मारुति सुजुकी एरिना अथराइज श'रुमा लानानै फैदों नोंथांमोननि थाखाय गोजोनथाव खौरां। गोजोनथाव खौराङा बेनोदि मारुति सुजुकी एरिना अथराइज श'रुमाव नोंथाङा नोंथांनि मोजां मोननाय गारिखौ मोननो हागोन। आरो गोदानै सार्भिस सेन्टारनि थाखायबो खाबुखौ मोननो हागोन। नोंथाङा पाठशाला सिमलागुरि बरपेटा रड बङाइगाव थाङालासिनो सालबारियावनो सार्भिसिं खालामनो हासिगोन। बेनिखायनो नोंथाङा गोबाव सम खालामालासिनो मारुति सुजुकी एरिना अथराइज श'रुमाव मारुति सुजुकीनि जायखिजाया मडेलनि गारिखौ मोननो हागोन। बेनिखायनो नोंथाङा गाहायनि जानबुं नम्बराव आबुङै मोनथिनो थाखाय 9365284534 आरो 7099072814 सार्भिसनि थाखाय सुलाद लानो हागोन। শালবাৰী মিত্তলতো জানো ইয়াৰে যিখিনি কাষ্টমাৰ আছে শালবাৰী এৰিয়া আনন্দ বজাৰ এৰিয়াৰ বা আপোনাৰ এইখিনি চিমলা এৰিয়াৰ সেইখিনি কাষ্টমাৰ বৰপেটা ছাৰ্ভিচিং কৰিব যাব নালাগে, ইয়াতে কৰিব পাৰিব। গোটেইখিনি সুবিধা পাব। বেলেঞ্চিং আৰু লিফ্ট আছে, আমাৰ ৱাশ্বিং হ'ব, গোটেইখিনি হ'ব। ঘৰত কৰা সুবিধাও আছে, SOW গাড়ী আছে, SOW গাড়ী দি ঘৰত কৰিব বা আপোনাৰ কিবা কোনো গাড়ী ব্ৰেকডাউন হ'লে সেইখিনি আমাৰ আনা সুবিধা আছে। আমাৰ সেই গাড়ী আছে, MMS গাড়ী আছে, সেইখিনি দি লৈ আহিব পাৰিব। পাই যাব। এতিয়া চেলছ আছে, ছাৰ্ভিচ আছে, গোটেইখিনি ছাৰ্ভিচিঙৰ যিখিনি কাম আছে গোটেইখিনি কাম হৈ যায়। 3Mৰ পৰা আদি কৰি গোটেইখিনি কাম হৈ যাব। টেপেন গোটেইখিনি কৰিব পাৰিব। শালবাৰী সেই নিয়াৰ পেট্ৰল পাম্প, ভৱানীপুৰ ৰোড, ভৱানীপুৰ শালবাৰী ৰোড, 099072814 099072814 যোগাযোগ কৰিলে পাই যাব। আৰু আমাৰ কিছুমান অফাৰো চলি থাকে, ডিছকাউণ্ট অফাৰ পেইড ছাৰ্ভিচিঙৰ ওপৰত, সেইখিনি আপোনালোকে পাই যাব। কণ্টেক্ট কৰিলে গম পাই যাব গোটেইখিনি। SOW বুলি সুবিধা এটা আছে, য'ত আমি ঘৰত যাই কিনে ছাৰ্ভিচিংটো কৰি দিয়া হয়। ছাৰ্ভিচ অন হুইলছ বুলি কোৱা হয়। আৰু ইয়াতে গোটেইখিনি বস্তু আছে, লিফ্টৰ পৰা আদি কৰি বেলেঞ্চিংসমূহ, তাৰপিছত আপোনাৰ ৱাশ্বিঙো হৈ যায়। তাতে চাইনবোৰ্ডত লিখি দিয়া আছে কি কি কাম হয়, কি কি নহয়, গোটেইখিনি সুবিধা আছে। ঘৰত মই ছাৰ্ভিচিং হয়, গোটেইখিনি হয়। আৰু কাষ্টমাৰৰ পৰা আমি এইখিনি সুবিধা লৈছোঁ আৰু কাষ্টমাৰৰ কাৰণে। কিছুমান কাষ্টমাৰ আহিব নোৱাৰে, গাড়ী চলাব নাজানে, তাৰ কাৰণে আমি ঘৰত যাই কিনে ছাৰ্ভিচিংটো কৰি দিয়া যায়। সুবিধা হৈছে এতিয়া আপোনাৰ বহু পাঠশালাতো আছে, আপোনাৰ পাঠশালা বহুত দূৰ হৈছে। আমাৰ এইখিনি এলেকাৰ কাৰণে এতিয়া সুবিধা হৈছে ছাৰ্ভিচ গোটেইখিনি। আৰু এনে মাৰুতি লোড মোৰ আজি ধৰক 15-16 বছৰৰ ওপৰত হ'ল গাড়ী ল'ব। ইয়াৰ আগৰ এখন আছিল, সেইখন বিক্ৰী কৰিছোঁ, কৰি এইখন ইয়াৰ পৰা লৈছোঁ। খুবেই ভাল পাইছোঁ, গোটেইখিনি ব্যৱহাৰ পাতি ভাল পাইছোঁ। ব্যৱহাৰটোৱে আচল বস্তু। এটা মানে কাৰখানা চলাব লাগিলে প্ৰতিজন কৰ্মচাৰীৰ ব্যৱহাৰটো ভাল লাগিব, অনাৰৰ ভাল লাগিব ব্যৱহাৰ। কম যে মাৰুতি বৰ্তমান যিখিনি ইক' গাড়ী ওলাইছে, ছাৰ্ভিচিং ভাল, মাইলেজ ভাল। আৰু গতিকে কোনোবাই যদি গাড়ী ল'ব খোজে চুজুকিৰ গাড়ী লওক, তেতিয়াহ'লে সুন্দৰ ছাৰ্ভিচ পাব। এইখিনিয়ে মই ক'ব লাগিব।